হাই ঐ কি যে মাইকী বিয়া কৰিলো চালা মাইকী এজনী তাতে সেইজনী কোনো অমিত কলো না ফুমিত কলো এইবোৰ ওলা লাগিছে সোনকালে কিটা মতা মানুহকে কাম খুৱাই দিলো কেতিয়াবা আজি বোলে ভাত বনাই আজি বোলে চাহ বনা ল'ৰা ছোৱালীকেইটাক ভাত দিবলৈ নেদেখে কেলা মতা মানুহকে যদি কাম খুৱাই মাৰিছে এতিয়া তাই ধুন পেচ মাৰি আছে চালা মতা মানুহকে গিটিং নিগুটি কাম খুৱাই মাৰিছে আজি তাইক প্ৰথম বিয়া পতা দেখি আছো আজি বোলে গোটৰ মিটিং আজি বোলে আলৰ মিটিং আজি বোলে ফালৰ মিটিং মই কাম কৰোঁতে গীতেটো আজি ইমান 25 বছৰ হৈছে 25 বছৰ বয়সতে মই 50 বছৰ বুঢ়াটোৰ নিচিনা হৈ পৰিছোঁ চালা হিমন্ত মামা তুমি চব চেচ দি দিছা মাইকী মানুহবোৰক কি আজি বোলে পান কাৰ্ড আজি বোলে আধাৰ কাৰ্ড আজি বোলে আয়ুষ্মান কাৰ্ড কি যেন উলিয়াবা কিনো ইটো উলিয়াই একবাৰ তুমি মামা চকুকেইটা টিপিয়া তুমি চেচ দিছা চকুকেইটা এনেকে টিপিয়াই চুট হৈছে বা কেতিয়াবা তোমাকে চঞ্জা দিম মাইকী চিনি পোৱা নাই বাপেকে মোক কিন্তু আজি বহুত ধুনীয়া লিপষ্টিকটো অলপ কাঢ়াকে লওঁ আৰু সোনকালে দি থৈ আহোঁগৈ লাগিছে দেই কেলা মাইকীজনী অথৰিৰ পৰা ভাত কেইটামান দিব পৰা নাই কাঁহী ভাতখিনি দিলোঁ ভাতৰ চৰুটো পাতি থৈ আহিছোঁ কাম মন এটা সহায় কৰি নিদিয়ে কি যে মাইকী বিয়া পাতিলোঁ চালা চুট থিব কেতিয়াবা বেলেগ এজনীহে লৈ আহিম আৰু চিনি পোৱা নাই নাতে সেইজনী কেলা নাতে হৈ মাইকী বিয়া পাতিলোঁ এনেকুৱা বিনচীয়া মাইকী বিয়া পতাতকৈ নপতাই ঠিক মানুহটো খৈ অথনিৰ পৰা খৈ ফালি আছোঁ চাহ পানী এটা দিব পাৰে কমচে কম চালা মামা অনিকুটি মামা পকক চালা মামা চকু টিপিয়াই মামা প্ৰেমত পৰিলে চব মাইকীবোৰ মামা প্ৰেমত পৰিলে চালা মতা মানুহবোৰ কাম কৰে মৰিছ কাম কোন এখন নকৰ চালা 8 বছৰতে মানুহটো বুঢ়া কৰি পেলাইছ চালা আজি দেৰি কৰিব তাইক কালি গধূলি সোমাইছে তাইক চালা কালি গধূলি সোমাইছে আজি গধূলি সোমাব ঘৰ চাই ল'ম তাইক খৈ খালোতে জানো মই শুনিছা নাই কি হ'ল কোৱা ইমান দম দিছা যেন তুমি দিলে কালি তুমি ইমান ৰাতি দেৰিকে সোমাইছাহি কাৰ লগত কি বুলি নিমাই কৰি থাকিবা তুমিচোন জানাই দেখোন মোক কিমান কাম থাকে হা সেই চব নহ'ব এই ইমান গৰম নহ'বা তুমি সেই চব নহ'ব আজি তুমি কাম বন কৰি পেলাই বাদ দিছা এই 25 বছৰীয়া বছৰত ভৰি দিছে মোক একেবাৰে 50 বছৰীয়া এন মানুহটো কৰি পেলালা তুমি হাঁহিবলৈ আহিছা এতিয়া মতাটো কষ্ট কৰা মাৰিছা সেইবোৰ নহ'ব হ'ব দিয়া মই আজি সোনকালে আহিম দেই হ'ব দিয়া তুমি কাম জেগাত চুমা এটা খাই যাবা দেই যাওঁ দেই তুমি কমা জানা কাম বস্তু ৰেডি কৰি থাকা দেই ঠিক আছে ভাত পানী বনাই থাকা দেই
মানুহজনীয়ে ভাল পায় ন মোক বহুত ভাল পায় মানুহজনী বেছিজনী বেয়াও লাগে মৰমো কৰি থৈ গৈছে এতিয়া খংটো বেছিজনীলে খং উঠিলেও উপায় নাই হ'ব দিয়া আজি কাৰণলৈ তাই মাফ কৰি দিছোঁ বাৰু মানুহজনী আজি ইমান দেৰি হৈছে ৰাতিপুৱা 9টা বজাতে ওলাই যোৱা এতিয়াচোন বেলি ডুবিবই হ'ল বেচেৰা ল'ৰাটোও ভাত পানী নাই মইনো অকলে কিমানখিনি কাম কৰিব খৈ ফুলা বাচন বাতি ধোৱা আজি আহক তাই বুটলি বা এখন আজি ঠিকছে ডিঙি তেঁতুললৈকে খাই আহিম এইখিনি তাইক আজি ফলিক উঠাম চাই থাক তাইক আজি ফলিক উঠাম বল বোপাই বল মাৰক আজি নাৰিছোঁ বল বোপাই বুটলি বাই মই আহিলো আজি বহুত দিন নাই খোৱা আজি অলপ ডিঙিটো তিয়াই যাম বুলি ভাবিছো ল'ৰাটো ঘৰত থৈ আহিছো অকলে অকলে আছে এই মাইকী মানুহজনী আজিকালি মামাই এইবোৰ কি অমিত কলনে কি এইবিলাক উলিয়াই দিলে একেবাৰে শান্তি নাইকিয়া হৈ গৈছে আৰু দেচোন মাল অকণকে দে বাই তই বৰ টেনচনতে বৰ কথাও কৈছ দেই হেৰি নহয় কচোন ক খাবি বাৰু একদম 25 বছৰীয়া মানুহটো একদম 50 বছৰীয়া নিচিনা কৰি পেলাইছে মাইকী মানুহজনী কথাটো আগতে চেহেৰাটো এনেকুৱা নহৈছিলে একদম বহুত আগতে মই 1 কুইণ্টেল আছিলো এতিয়া একদম পুৰা 50 কেজি আছোগে তই ইমান টেনচন নলবি কথাটো ক তাৰপিছত কথা কৈ আছো এঘুটা দে আগত খাই ল'লে আকৌ বেয়া হ'বনি কথাটো নহয় তই এতিয়া সেই মই আকৌ চাই মতে বিকো দেই ভাইটি কঁকাল চকাল বিষ একদম খাই ল বাৰু এতিয়া এবটল দিম না আধাটা দিম একদম এবটলকে দি দে একদম একদম 5 কেজি এটা কথা মাৰি একদম কঁকাল বিষ হৈ গৈছে ভাত পানী কি আছে ঠিক আছে মই সেই ফিয়তে মই বুটটো দিম দেই হ'ব দে যি আছে তাকে নিমখ দিলে খাম আজি দেই এই গ্লাছত ল বটলে খাই আজি বটল খাই যে তই বৰ বেয়াকে খাইছ দেই মই আকৌ অকণমান ভয় লাগে নহয় এনেকে খাই থাকিলে দেই তোৰ কিবা এটা হৈছে তই কচোন ক তই খাই লৈছ ঠিকেই কথা বাৰু কচোন তোৰ কথাটো আজিকালি মাইকী মানুহবোৰ কি হৈছে মতা মানুহবোৰৰ ওপৰতে কামবিলাক দায়িত্ব জাপি থৈ যায় হয় নেকি আপোনাৰ বাচন ধোৱা ভাত বনোৱা গৰুহাল দিয়া গাহৰিক দানা দিয়া খৰি ফলা ল'ৰাক স্কুলত থোৱা ল'ৰা ছোৱালী চোলা কাপোৰ পিন্ধোৱা সবখিনি কৰে নেকি সবখিনি কৰে আজিকালি কি কৰিছে হিমন্ত মামাই এইবোৰ অমিত কলনে কিবিলাক উলিয়ালে আৰু হেৰি নহয় মাইকীজনী তই ইমান লাই নিদিবি আৰু মাইকীজনীয়ে সদায় তলত থাকিবা দিব ওপৰত উঠিলে তোক ঘৰখন দিগদাৰ হ'ব দেই আজি মই পুৰা বায়েক হৈছে নাই পুৰা আজি পুৰা নিচা হৈ লৈছো আজি তাইক মই ঠিকছে দি আছো এটা কথা দেই ভাইটি আমাৰ আকৌ মতা মানুহে ইমান খেলি মেলি নকৰে আমি একদম ভালকে ৰুলত চলি আছো আমাৰ এতিয়া আজি অৰ্ডাৰ দিছে মতাটোৱে মাল চাল বিকি আছো বৰ কথা বিকি আছো ঠাণ্ডাকে কোনো হিলাব পৰা নাই আৰু মতাটো কামত গৈছে আহি পেলাই দুটা ধুনীয়া ভালকে শান্তিমতে খাম আৰু এনেকুৱা মাইকী তই হেৰি কৰিবি এনেকুৱা মাইকী পাৰিলে মানে তই দুচাত দিবি আৰু যদি তোৰ কথা নুশুনে খেদি দিবি নকবি কথা ভাইটি আৰু এটা কথা আৰু সেই মানুহজনী যোৱাৰ পাছত তই একো চিন্তা নকৰিবি এটাহে আছে তোক মই ভাল ছোৱালী চাই দিম যাবলৈকে দি দিম মই আজি তাইক ঠিকছে দি আছো চিনি পোৱা নাই আজি গাঁও গীতে আজি কোলাজান গাঁওখন গীতে পামুধলৈকে মই তাইক ঘূৰাই পঠিয়াম গাঁওবোৰ যি এইবোৰ নহব লাগিলে মামা ইয়ালৈ গুচি আমাৰ ঘৰলৈ আহি পাই যাওঁহি সেইবোৰ খেল নাই আজি তাইক মই ফলিকঠালৈ খেদিম নহব আহিছো বাই আজি মানুহটোৰ পৰা মই গালি শুনিলোঁ দেই ইমান দেৰি হ'ল বুলি মোৰ ৰাস্তামান নেখেদিলে হ'ব দেই আজি মই গালি খালোঁ দেই মানুহটোৰ পৰা মই গালি খালোঁ ফোন পাইছে কোনে ফোন কৰিলে ঘৰ পালোহি এই সময়ত কোনে ফোন কৰিলে সেই তইনো বাৰু এই সময়তেনো ফোন কৰিব লাগেনে বা মই ঘৰ পাই গ'লোহি তাত দেখোন লগত দেখোন থাকোঁতে দেখোন চুমা তোমাক খালোঁৱে দেখোন আকৌনো ফোন কৰিব লাগেনে বাৰু মোৰ মানুহটো যিটো কেনেবাকৈ যদি গম পালে মোক থলে আৰু তেখেতৰ মাথা গৰম কৰি দিবা তাত তোক ইমান ধুনীয়াকৈ চুমা তোমাক খাই আহিছোঁ আকৌ তোক চুমা লাগে
মূৰ্খ সেয়াকে কেনেকৈ খং কৰিছে মোৰ মানুহটোৱে লগ পালে দিব আৰু মোক কেনেকৈ গম পালে দিলে আৰু মই মানুহটোক চাই লওঁ নাই বাৰু হ'লেও কথাটো আছে নহয় পটককৈ বাই চান্স যদি শুনি যায় মোক কি হ'ব মোক ঘৰৰ পৰা খেদিব এইটো অকোৱা মোকা মানুহ এইটো মোৰ অকোৱা মোকা নহয় জানো মই এতিয়া অকোৱা মোকা পাই মই সেই টেঙৰ কথা থৈ যাওঁ অকোৱা মানুহক খং উঠিলে গম পাওঁ নহয় অকোৱা এইটো হ'ব দে মই চুমা এটা দিছোঁ বাৰু অঁ আকৌ ফোন নকৰিবি আকৌ মই যেতিয়া নিজে ফোন কৰিম তেতিয়াহে আকৌ দেই তই ফোন নকৰিবি আকৌ অঁ মতাটো থাকিলে মই নিজে মই ফোন কৰিবলৈ দিগদাৰ হৈ যায় নহয় দেই হ'ব দে মই চুমা এটা দিছোঁ বাৰু আইঅ হ'ব দে হ'ব দে হ'ব দে হ'ব দে দেখা মই পালোহি মই পালিহি মই কি লগত কো মেম্বাৰ নে কি এইটো লাইন পুনাই থাকিবি লাইন পুনাই থাকিবি নে আয়া লাইন পুনাই থাকিবি মেম্বাৰ নে কি এইটো লগত লাইন পুনাই ক মৃত্যু ল মৃত্যু ল না না মৃত্যু ল চাই ল'বি আজি গীতাই কোলাজান গাঁওখন ঘূৰাম আজি চাই থাক গীতাই কোলাজানখন গাঁওখন ঘূৰাম অমিত কাল সেই মেম্বাৰ নে কি এইটো লগত লাইন কোনাই থাকিবি চালা অমিত কাল ভাৱনা আছো এইটো সম্পূৰ্ণ হোৱা নাই তাক খেদিলো ভালে হ'ল আজি এই চব কাহি বাতি চব তলিয়াই পেলাইছো য'ত দি আছে চব তলিয়াই পেলাইছো মই আজি এখন ঘৰত নাথাকো ঘৰটো সম্পূৰ্ণ নহওক চৰকাৰী ঘৰটো চেন্নাই বেংগলোৰ পিনে যামগে কেৰেলা চেন্নাই বেংগলোৰ গুচি যাওঁ নহ'ব এইবোৰ চাব মাইকীৰ লগত খেদিলো ভালেই হ'ল এনেকুৱা মাইকী ভালেই হ'ল